बहकी सभी जुबां है हम हैं हजारों में। नमस्कार बंधु बान्धवीসকল, मोर एटू फार्स्ट ब्लग, गतिके आपनालोके मोर बिषय लाहे लाहे जानि जाब। अब है जो है वो समा है, तुम रह सके ऐसी जी, अब चाहे जिंदगी ऐसी जी, अब चाहे जिंदगी है। আপোনালোকে ইতিমধ্যে জানিব পাৰিছে এইটো মোৰ ফাৰ্ষ্ট ব্লগ, যেহেতু ফাৰ্ষ্ট ব্লগ গতিকে মই মোৰ নিজৰ পৰিচয়টো দিব লাগিব। মোৰ নাম আব্দুল আলিম, মই ভাৰতবৰ্ষৰ অসম ৰাজ্যৰ বঙাইগাঁও জিলাত বাস কৰোঁ আৰু মোৰ ঘৰ বঙাইগাঁও মেইন টাউনৰ পৰা 30 কিলোমিটাৰ ভিতৰত এখন সৰু গাঁৱত। এতিয়া মই আছোঁ মোৰ ঘৰৰ পৰা 3 কিলোমিটাৰ দূৰত এখন সুন্দৰ পথাৰৰ মাজত। আপোনালোকে চাব পাৰিছে মোৰ পিছফালে এখন সৰু বিল বৈ গৈ আছে আৰু যেহেতু আমার অসম রাজ্যখন বহুত ধুনিয়া বা আমার গাঁওখন অতিকৈ মৰমৰ অতি ধুনিয়া, গতিকে এতিয়া আপোনালোকক যেহেতু মোৰ ফাৰ্ষ্ট ব্লগ, মই এই ব্লগৰ জৰিয়তে আপোনালোকক মোৰ গাঁওখন দেখাবলৈ চেষ্টা কৰিম। আপোনালোকে চাব পাৰিছে যে আমাৰ গাঁৱৰ অতি ভাল লগা দৃশ্য, গৰুবিলাকে ঘাঁহ খাই আছে আৰু গৰুৰ গৰাকীয়ে গৰু ল'বলৈ আহিছে। যেহেতু এতিয়া দুপৰীয়াৰ সময় আৰু এই দুপৰীয়া সময়ত যেহেতু গৰুবিলাকে অতি ৰ'দৰ মাজত ঘাঁহ খাই আছে, সেইকাৰণে গৰুৰ গৰাকীয়ে গৰুবিলাক লৈ ছাট লৈ যাব। এতিয়া আপোনালোকে চাব পাৰিছে এতিয়া আমাৰ বিধান ৰোৱাৰ সময়, গতিকে আমাৰ পিছফালে বনুৱাবিলাকে কাম কৰি আছে। চাওক কিমান ধুনীয়া লগা এটা দৃশ্য আমাৰ গাঁৱৰ। অ' খুৰী, কি কৰি আছে আপুনি ইয়াতে? অ' দুপৰীয়া আহাৰ খাইছে? আচ্ছা আচ্ছা, ঠিকে আছে, কৰি থাকক। পানী নাই তাতে মই বাইক ৰাখিছোঁ। মই আপোনালোকক দেখুৱালোঁ মোৰ গাঁৱৰ পৰিৱেশ, আৰু যিহেতু এইটো মোৰ ফাৰ্ষ্ট ব্লগ আছিলে, গতিকে এনেকুৱা ব্লগ পাবলৈ আপোনালোকে অৱশ্যই মোৰ লগত থাকিব লাগিব। গতিকে আপোনালোকৰ অবিহনে মই কেতিয়াও আগবাঢ়ি যাব নোৱাৰিম। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে অৱশ্যই লাইক কৰিব, আৰু বেয়া পালে ডিছলাইক মাৰিব পাৰে, আৰু প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। বাই। ऐसी जीत अब चाहे जिंदगी ऐसी जीत अब चाहे जिंदगी है।